নৈ লহৰে সাগৰ বিচাৰে ময়ো তোমাতে মিলিম কি নাম দি মাতিম কণমানিটোৰ প্ৰতিটো শব্দ আৰু প্ৰতিটো ৱৰ্ড প্ৰনাউন্সিয়েশ্যন ইমান ধুনীয়া আৰু ইমান সুন্দৰকৈ আচলতে প্ৰনাউন্স কৰে। হেল্ল' বন্ধুসকল, নমস্কাৰ। মই গৌতম আৰু মই গৌতমে স্বাগতম জনাইছোঁ মোৰ গৌতম বৰা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ খুব ধুনীয়া এটা জেগাত। আৰু কিয় উপস্থিত আছোঁ বা কিয় আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, সকলোবিলাক কথা আজি খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাম। আচলতে মোৰ লগত আজি আছে এটা কণমানি, আৰু যিটো কণমানি মানে খুব ধুনীয়া প্ৰতিভা। তেওঁৰ আচলতে মাল্টি টেলেণ্টেড বুলি ক'ব লাগিব। সকলোবিলাক বস্তুতে তেখেত আচলতে পাকৈত। তেখেতৰ গানেই চাব নে তেখেতৰ নৃত্য চাব নে তেখেতৰ কণ্ঠ চাব, আপুনি মানে যিয়ে নকওক নে তেখেতৰ আৰ্ট চাব, সকলোতে আচলতে মানে সৰ্বগুণী সম্পন্ন বুলি ক'ব লাগিব। আৰু মই পোনে পোনে তেখেতৰ লগতো চিনাকি কৰাই দিম আৰু আপোনালোকক খুব ধুনীয়াকৈ মানে তেখেতৰ মুখৰ পৰা তেখেতৰ কণ্ঠও আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আৰু মই বৰ্তমান উপস্থিত আছোঁ খুব ধুনীয়া এটা ৰাস্তাত, সেইটো চাই লওক। এইটো হৈছে বাইপাছ এটাত আছোঁ, খুব ধুনীয়া। আমাৰ যিহেতু আৰু সূৰ্য আচলতে এতিয়া অস্ত যাবৰ হৈছে, খুব ধুনীয়া এটা দৃশ্য আচলতে ইয়াত প্ৰকাশ পাইছে। আৰু পোনে পোনে মই এতিয়া আপোনালোকক সেই আচলতে কণমানিটোৰ ওচৰলৈ লৈ যাম। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জুপতি মেছ। এয়া হৈছে প্ৰাঞ্জুপতি মেছ। মানে মই দেখুৱাম তেখেতৰ কণ্ঠ বা তেখেতৰ, আপোনালোকে হয়তো বহুতে চাগে ফেচবুক বা ইউটিউবত তেখেতৰ ভিডিঅ' বা এইবিলাক পাইছে। কণমানিটোৰ খুব ধুনীয়া গায়। আৰু প্ৰথমেই বেছি কথা নকওঁ আৰু ডিটেইলছটো মই পাছত দিম বাৰু। প্ৰথমতে আমি যিকোনো এটা গান শুনি লওঁ। এটা ৰাজীৱ হদিয়াৰ গান এটা গাই দিয়া, বন্ধুটো গাই দিয়া। বন্ধু পাহৰি নাযাবা দে, বন্ধু পাহৰি নাযাবা দে, জীৱন নাতৰ ভাওলৈও মদা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে, বন্ধু পাহৰি নাযাবা দে। খুব ধুনীয়া। আপোনালোকে বৰ্তমান তেখেতৰ কণ্ঠ শুনিছে আৰু বিভিন্নটা গীত তেখেতে বিভিন্ন মঞ্চতো পৰিৱেশন কৰিছে। আৰু তেনেধৰণৰ গান আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম। আৰু এতিয়া তেখেতৰ পৰা অকণমান কথা পাতি লওঁ বলক। তোমাৰ নামটো ভালকৈ কৈ দিয়া আকৌ এবাৰ। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জুপতি মেছ। প্ৰাঞ্জুপতি মেছ। আৰু তুমি বৰ্তমান কোন শ্ৰেণীত পঢ়ি আছা? ক্লাছ 1ত। ক্লাছ 1ত পঢ়ি আছা। আৰু তোমাৰ ঘৰ কৈ দিয়া, ক'ত আছিলে? শিমলুগুৰি ৰামোদাইধা গাঁও। আৰু স্কুলখনৰ নামো কৈ দিয়া। গুৰুকুল ইংলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আৰু ঘৰত কোন কোন আছে সেইটো কৈ দিয়া। মই, পাপা, মা, আইতা, দুদু, জেঠাই, আমাৰ ভণ্টি। খুব ধুনীয়াকৈ এটাৰ পাছত এটা মই তেখেতৰ মুখৰে এটা এটা গীতৰ কলি আচলতে খুব ধুনীয়াকৈ আপোনালোকক শুনাই থাকিম। আৰু এইবাৰ পুনৰবাৰ আচলতে ৰাজীৱ হদিয়াৰ এটা খুব ধুনীয়া গান আপোনালোকক অকণমান শুনাব বিচাৰিছোঁ। খুব ধুনীয়াকৈ এটা অকণমান গাই দিয়া। তেজত উঠিছে পিৰপিৰণি, ৰক্ত স্নানৰ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ, হেদ কাণপুৰে গছকিছে ৰংপুৰ বানপুৰ, চেপি খালে অসমীয়াৰ মন, অন্ধ হেনৰে কিৰণ জিকিবিৰ হেমেকি উঠিছে ক্ষণ, অন্ধ হেনৰে কিৰণ জিকিবিৰ হেমেকি উঠিছে ক্ষণ। গানটো আপোনালোকে শুনিলে। এবাৰ অকণমান গুৰুজনাৰ যি সৃষ্টি, গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি, যি ভাওনা, সেই ভাওনাও খুব ধুনীয়াকৈ আচলতে তেখেতে কৰে। বিভিন্নটা মঞ্চত তেখেতে গৈছে আৰু গৈ পেলাইও খুব ধুনীয়াকৈ আচলতে ভাওনা প্ৰদৰ্শনো কৰিছে। আৰু এতিয়া মই তেখেতে সূত্ৰ আচলতে খুব ধুনীয়াকৈ তেওঁ কৰে আৰু বিভিন্নখন আচলতে নাটকত তেওঁ অভিনয়ো কৰিছে। আৰু এইবাৰ আপোনালোকক মই দেখুৱাব খুজিছোঁ অকণমান মানে ভাওনাৰ কিছু দৃশ্য তেখেতৰ দেখুৱাব, মানে সূত্ৰৰ। তো অকণমান চাই লওঁ বলক।
এটা ধুনীয়া পৰিৱেশৰ মাজত আৰু খুব আচলতে প্ৰতিভাৱান এজন এটা কণমানিৰ লগত থাকি আচলতে মই সঁচাকৈ খুব ভাল লাগিছে আচলতে এনেবিলাক কণ্ঠ আচলতে মানে শ্বেয়াৰ কৰিব লাগে আমি গতিকে ভিডিঅ'টো আপোনালোকে যিমানে চাই আছে গতিকে এই ভিডিঅ'টো আৰু এই কণমানিটোৰ কাৰণে আপোনালোকে এটা শ্বেয়াৰ প্লিজ কৰি দিবলৈ মানে নাপাহৰিব এই কণমানিটো প্ৰায় এতিয়া মানে ক্লাছ 1ত পঢ়ি আছে আৰু এই কণমানিটোৰ প্ৰতিভা মানে দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ আচলতে গানবিলাক গায় গতিকে এই কণমানিটোৰ বাবে এটা লাইক যাতে আপোনালোকে কৰিবলৈ নাপাহৰে এটা কমেণ্ট যাতে কৰিবলৈ নাপাহৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ যাতে নাপাহৰে গতিকে বলক এইবাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ এটা গান গাবলৈ তেখেতক অনুৰোধ জনাম গতিকে কেনেকুৱা হয় আপোনালোকে চাই থাকক দেখুৱাই আছো বুকু হম হম কৰে মুৰাই কোনে নিদ্ৰা হৰে মুৰাই পুত্ৰ হৈ মই কি মাতা তৰু আই তোৰে হৈ মই মৰু বেটা তোমাক যে ইমান ধুনীয়াকৈ গানবিলাক শিকাইছে বা ইমান ধুনীয়াকৈ যে তোমাক এতিয়া মানে তুমি মানে এটাৰ পিছত এটা গান তুমি ইমান ধুনীয়াকৈ গাব পাৰা তোমাৰ মুখস্থ আছে এইখিনি তোমাক কোনে শিকায় মায়ে শিকায় আচ্ছা তোমাক মানে যিমানবিলাক শিকাই আছে মায়ে শিকাইছে আচ্ছা কণমানিটো আচলতে কণ্ঠ শুনি পেলাই মই মুগ্ধ হৈ গৈছোঁ আৰু মোৰো মানে ৰাজীৱ ভটিয়াৰ অকণমান গান গাবলৈ মন গৈছে গতিকে অকণমান গাম তাৰপিছত কণমানিটোৱে গাব মানে যুগলবন্দী বুলি ক'ব লাগিব মই আচলতে ইমান ভালকৈ নাজানো কিন্তু হ'লেও অকণমান চেষ্টা কৰিম গাবলৈ কাৰণ ইমান ধুনীয়া এটা মানে পৰিৱেশ আচলতে সৃষ্টি কৰি দিছে সেইকাৰণে মোৰ ৰ'ব পৰা নাই অকণমান গাঁও গাঁও লাগি গৈছে গতিকে অকণমান চেষ্টা কৰিছোঁ ভুল যথেষ্ট হ'ব গতিকে সেইবিলাক একেবাৰে মানে ইগন'ৰ মাৰিব আৰু ক্ষমা কৰিব গতিকে অকণমান গাবলৈ চেষ্টা কৰিছোঁ মই অকণমান গাম তাৰপিছত তুমি গাবা দেই বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীয়ান নাতৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে আচলতে কণ্ঠ চাওক প্ৰতিটো শব্দ ইমান টান টান শব্দ আচলতে ইমান ধুনীয়াকৈ মানে উচ্চাৰণ কৰিব পাৰে আচলতে সেই কথাটোৱে মানে কি ক'ম আৰু খুব ধুনীয়া আচলতে এইবিলাকেই হৈছে আচলতে প্ৰতিভা কিমান ধুনীয়া গতিকে এতিয়া আমি যেতিয়া ওলাই আহিলোঁ আচলতে এটা খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আছিলোঁ কাৰণ মানে ঘৰত ভিডিঅ'টো কৰিব পাৰোঁ কিন্তু ঘৰত বৰ্তমান আলহী আছে আৰু মই এতিয়া বৰ্তমান চিনাকি কৰাই দিছোঁ এখেতলোক হৈছে আহিছে শিমলুগুৰিৰ পৰা আৰু শিমলুগুৰি আমাৰ বৰ্তাৰ আচলতে ল'ৰাটোৰ ল'ৰা হয় ইমান ধুনীয়া কণ্ঠ গতিকে ভাবিলোঁ ইমান ধুনীয়া কণ্ঠৰ গৰাকী যিহেতু ভাবিলোঁ এটা ভিডিঅ' নিশ্চয় কৰি ৰাখোঁ স্মৃতি হিচাপে থাকি যাব আৰু আপোনালোকে যদি অকণমান শুনে বা আপোনালোকক যদি অকণমান শুনাব পাৰোঁ মই ধন্য হ'ম গতিকে এই প্ৰচেষ্টা আচলতে হাতত ল'লোঁ আৰু কিমান পাৰিলোঁ কিমান নোৱাৰিলোঁ নাজানো অকণমান আপোনালোকক ইয়াৰ আচলতে কণমানিটিৰ প্ৰতিভা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে সকলোৱে ভালে থাকক সুস্থ থাকক কুশলে থাকক আজিলৈ বাই বাই